আই হোপ সকলো ভালে আছে, ময়ো ভালে আছোঁ। চ' যিহেতু ঠাণ্ডা দিন আহিলে আৰু মাজতে অলপ জ্বৰ চৰ্দি হৈছিলে, কাহ হৈছিলে, যিবাবে মই ভিডিঅ' তেনেকৈ দিয়া হোৱা নাছিলে আৰু বহুত ৰিজনছ আছিলে যি কাৰণে মই লং ভিডিঅ' তেনেকৈ আপলোড কৰিবলৈ সময়ে পোৱা নাছিলোঁ। আৰু মই এনেই শ্বৰ্টছবিলাক দি থাকোঁ, চ' মাতটো এতিয়াও মানে অলপ ভাঙি আছে, ভাল হোৱাগৈ নাই কমপ্লিটলি। চ' আজি মই তিতা মূৰে ওলালোঁ আৰু চুলিখিনি শুকোৱা নাই, যিহেতু আজি মোৰ এখন বিয়া আছে। এতিয়া নৱেম্বৰটো এণ্ড হ'বই হ'ল, চ' এনেও বিয়া ছিজন, এতিয়া বহুত বিয়া ওলাই আছে, চ' আমাৰো বহুতখিনি বিয়া আছে চ' এটেণ্ড কৰিবলৈ। চ' এইখন মানে মোৰ অলপ স্পেচিয়েলেই হয় বিয়া। স্পেচিয়েল হয় ইন দ্য চেন্স মই কোচিং কৰিছিলোঁ, চ' তাতে যোন মেম আৰু ছাৰ হয় তেওঁলোক কাপল আছিল, যি ফাইনেলি সেই দিনটো আহিলে। চ' ছাৰৰ ঘৰৰ বিয়াটো মানে ছাৰৰ ঘৰতো ইনভাইট কৰিছে আৰু মেমৰ ঘৰতো ইনভাইট কৰিছে। চ' চেষ্টা কৰিম দুইখনতে যদি এটেণ্ড কৰিব পাৰোঁ। আৰু একচুৱেলি আৰু ঘৰৰো এখন বিয়া আছে, চ' চাওঁ আৰু চ' প্ৰথমতেতো মেমহঁতৰ ঘৰত যাবলৈ ওলাইছোঁ। চ' ফাৰ্ষ্টতে মই চুলিখিনি শুকুৱাই ল'ব লাগিব আৰু মই আজিৰ বিয়াখনৰ কাৰণে এইযোৰ চাদৰ মেখেলা পিন্ধিম। এযোৰ অলপ চিলভাৰ টাইপৰ হয়, বহুত ধুনীয়া হয় চাদৰ মেখেলাযোৰ। আৰু এইখন মেখেলা আৰু এইখন চাদৰ। আৰু যিহেতু ঠাণ্ডা হয়, মই অলৰেডি তলত মানে এইটো পিন্ধি ৰাখিছোঁ। ব্লাউজ একচুৱেলি ব্লাউজৰ লিখিয়াই হয়, ভেলভেটৰ হয়। চ' মই ৰেডি হোৱাৰ পাছত আকৌ ব্লগটো কণ্টিনিউ কৰিম। যোনবোৰ লগৰ হয় চব ছেপাৰেটকৈ যাব, কাৰোবাৰ সময় নিমিলিছিলে, কোনোবা ৰাতি যাব, কোনোবা দিনত যাব। চ' আমি সেইকাৰণে নিজে ওলালোঁ। মোৰ লগত এয়া লগৰ এজনী আৰু লগৰটোক যেনে তেনে ৰিকুৱেষ্ট কৰি তাহাঁতেও ওলালে, লগৰটো গাড়ীতে গ'লোঁ। চ' আমি এতিয়া গৈ আছোঁ মেমৰ ঘৰলৈ। মেমৰ ঘৰ কাকডংগা গোলাঘাট, তো আমি সেইফালৈকে গৈ আছোঁ। তাৰপাছত মই এযোৰ কাপোৰ পিন্ধিছিলোঁ, যোনযোৰ আপোনালোকক দেখাইছিলোঁ যে, নাজানো আৰু কেনেকুৱা হৈছে, জল্দিকৈ মুঠতে পিন্ধিছোঁ। আৰু ঠাণ্ডা দিনত এনেও বেছি ষ্টাইল কৰিবলৈও কেতিয়াবা মন নোযোৱা হৈ থাকে, চ' সেইকাৰণে অলপমান চিম্পল ৱেত ওলাই আহিছোঁ। তাৰপাছত আমি অলপ শ্বৰ্টকাট দি আহিলোঁ, চ' আমি অলপ সোনকালে পালোঁগৈ বাকীবিলাকতছে। আৰু তাতো মই বহুত লগৰক লগ পালোঁ কোচিঙৰে। চ' এয়া বিয়া আহি পালোহি, মেমলৈ ৱেইট কৰি আছিলোঁ, মেম ভিতৰলৈ গৈছিলে। এয়া মেমক চাওক, ইমান ধুনীয়া লাগিছে, ইমান কিউট লাগিছে মেমক। চ' আমি বহুত দেৰি বহিলোঁ তাতে, মেমৰ লগত ফটোজ ক্লিক কৰিলোঁ। মেমৰ বিয়াখনত বাৰু বহুত দেৰি বহিলোঁ দেই, তাৰপাছত আমি বেছি গধূলি নকৰিলোঁগৈ, সোনকালে ৰিটাৰ্ণ হৈ আহিলোঁ। কাৰণ যিহেতু মোৰ ঘৰৰো এখন বিয়া আছিলে, চ' তাতো যাবলগীয়া আছিলে। মেমৰ বিয়াৰ পৰা ৰিটাৰ্ণ হোৱা পাছত ঘৰত ৰেষ্ট লৈ আকৌ ইভিনিংলৈ মাহঁতৰ লগত ওলালোঁ। দাদা এজনৰ বিয়া, তাৰমানে দাদাৰ যোন মাক হয়, তেওঁক মানে মোৰ মায়ে একদম নিজৰ বায়েক হিচাপে মানে মঞ্জু বাইদেউ বুলিয়ে কৈছোঁ। তেওঁৰ ল'ৰাৰ বিয়া, সৰুটো ল'ৰাৰ। চ' মাইনাদাৰ বিয়া, তাত গ'লোঁ। আৰু যিহেতু মই আগবেলাও নাছিলোঁ বিয়াখনত, চ' ৰাতি সেইকাৰণে দৰাৰ লগত যাবলগীয়া হ'ল। আৰু মই যে কৈছিলোঁ ছাৰৰ বিয়া, মেমৰ বিয়ালৈ গ'লোঁ, কিন্তু ছাৰৰ বিয়ালৈ যোৱা নহ'লগৈ, কাৰণ যিহেতু এইফালেও মিলাবলগীয়া হ'ল। মই মাজতে ভিডিঅ' একদমেই বনাবলৈ পাহৰি গ'লোঁ, কাৰণ কেলৈ দাদাজনৰ ঘৰৰ ওচৰতে মোৰ লগৰজনী ঘৰ হয়, দেৱজনী, তাই মোৰ বেষ্ট ফ্ৰেণ্ড। চ' তাইক লগ পালে মোৰ কথা চব ওলাই থাকে, আমি কথা পাতিয়ে থাকোঁ, পাহৰিয়ে থাকিলোঁ। চ' আমি ৰাতিলৈ চববোৰ দৰাৰ লগত গ'লোঁ কইনা ঘৰলৈ। চ' আমি পালোঁগৈ কইনা ঘৰত আৰু চবে একদম নাচি মেলি পূৰা একদম হাল্লা কৰি আছে, পূৰা ভালো লাগিছে, এনজয়েবল পূৰা। চ' মই গোটেই মমেণ্টছখিনি ৰাখি থ'লোঁ। চ' ব্লগটো বেছি দীঘল নকৰোঁ, আমি কইনা ঘৰত গৈ তাত বহিলোঁ মেলিলোঁ, ৰাতি ভাত সাজ খাই এগেইন ৰিটাৰ্ণ হ'লোঁ। আৰু তেওঁলোকৰ ৰিচিপশ্যন বাকী আছে, দৰা আৰু কইনা একেলগে দিব ৰিচিপশ্যন। চ' সেই তেতিয়া যদি মানে অভিয়াছলি এটেণ্ড কৰিমেই, চ' তেতিয়া এটেণ্ড কৰিলে মই ব্লগ বনাম, কণ্টিনিউ কৰিম। আৰু বেলেগো নতুন ব্লগছ ট্ৰাই কৰিম দিবলৈ যিমান পাৰোঁ। চ' আজিলৈ আহিছোঁ, বাই। আশা কৰিলোঁ আপোনালোকৰ ভাল লাগিলে।